হেল্ল' এভৰিৱান, নামনি বোৱাৰী চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মাছৰ ৰেচিপি এটা দেখুৱাম। এইটো দেখিছে 1 কেজি জোখৰ মাছ। মাছটো ভালদৰে বাকলি গুচাই লোৱা হৈছে। ভালদৰে বাকলি গুচাই ল'ম। দেখিছেনে? এইটো এতিয়া কাটি ল'ম। ভালদৰে কাটি ল'ব লাগিব। কাটি ল'ম এইখিনি। মাছৰ পেটুখিনি পেলাই দিছোঁ। মাছটো কাটি থকা হৈছে। এয়া মাছ কটা হৈ গ'ল, এতিয়া ধুই লোৱা হৈছে। ভিডিঅ'টো মই শ্বৰ্ট দিছোঁ। ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হৈ গ'ল। এইখিনি মই এতিয়া ভাজি ল'ম। নিমখ হালধি দি মই মাছখিনি ফ্ৰাই কৰি ল'ম ভালদৰে। এয়া ভজা হৈ গ'ল, নমাই থ'লোঁ। ইয়াত মই পিঁয়াজ, জলকীয়া, সৰিয়হ দি পিনে পেষ্ট বনাই ল'ম। কেৰাহী গৰম হ'ল, কালজিৰা দি ল'লোঁ তেলত। এই পেষ্টখিনি মই এতিয়া ঢালি দিম। ভালদৰে লৰাই থাকিম। হালধি দিলোঁ, নিমখ দিলোঁ, জলকীয়াৰ গুড়ি দিলোঁ, ভালদৰে লৰাই ল'ম। জিৰা গুড়ি আৰু পানীখিনি দি দিলোঁ মছলাৰ। ভাজি থকা হৈছে। ভালদৰে ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত এইখিনি পানী ঢালি দিম এতিয়া। জোখ অনুপাতে পানী দিছোঁ মই। আপোনালোকে আপোনালোকৰ জোখমতে দিব পাৰে। সেয়া তৰকাৰীখিনি উতলি গৈছে। উতলি যোৱাত মই ইয়াত এতিয়া মাছ এপিচ এপিচকৈ দি দিছোঁ। এয়া মাছখিনি দিয়া হৈছে। হৈ গ'ল মোৰ। এয়া মই ভালদৰে দুপৰীয়াৰ কাৰণে সজাই লৈছোঁ। বন্ধাকবি ভাজি, চালাড লৈছোঁ, পদুনাৰ চাটনি, ভোট জলকীয়া, নেমু, দালি আৰু এয়া মাছৰ তৰকাৰী। ভিডিঅ'টো চাই কেনেকুৱা পালে? ভাল লাগিলে জনাব। আপোনালোকৰ আশীৰ্বাদতহে মই আগুৱাই যাব পাৰিম। এইখিনিয়ে।